স্বাধীনতা। জনগণ মন অধিনায়ক জয় হৈ বুকুত হাত থৈ ৰাষ্ট্ৰ সংগীত গালে হৈ গ'ল দেশৰ প্ৰতি থকা শ্ৰদ্ধা মৰম। স্বাধীনতা হয়, 1947 চনৰ 15 আগষ্টত আমাৰ ভাৰতবৰ্ষ স্বাধীন হৈছিল ইংৰাজৰ হাতৰ পৰা, কেৱল ইংৰাজৰ হাতৰ পৰা। কিন্তু আজিও নিজৰ দেশত ঘূৰিবলৈ স্বাধীন পোৱা নাই আজিৰ ভাৰত। দিনৰ পোহৰতে ঘৰৰ বাহিৰত ওলাব নিদিয়ে নিজৰ ল'ৰা ছোৱালীক পিতৃ মাতৃ। নিজৰ দেশত ফুৰিবলৈ গ'লে ল'ব লাগে পুলিচৰ পাৰ্মিশ্যন। এয়েই নেকি স্বাধীনতা? ৰাষ্ট্ৰীয় সংগীত গালে দেশৰ প্ৰতি শ্ৰদ্ধা মৰম নুবুজায়, হাতে হাত ধৰি দেশখনক আগুৱাই নিয়াটোৱে শ্ৰদ্ধা মৰম বুজায়। আৰু যিদিনা ল'ৰা ছোৱালী আৰু ডেকা বুঢ়া সকলে ভয় নকৰাকৈ ঘৰৰ বাহিৰত ওলাব পাৰিব, সেইদিনাহে আমাৰ দেশ স্বাধীন হ'ল বুলি